Hello guys, নমস্কাৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো তে আজি একো vlog নহয় আজি মই আপোনালোকক ৰেচিপি এটা দিম আজি ৰেচিপিটো হ'ল কলপচলৰ ৰেচিপি তে বলকচোন কেনেকৈ বনাইছে চাই লও তে কলপচলা বনাবলৈ আমাক কলপচলাটো লাগিবই তে এইখিনি কলপচলা আৰু এইখিনি নৰসিংহ আৰু এইখিনি দালি তাত দিবলৈ আৰু এই কেৰাহীটো হাই ফ্লেমত গৰম হ'ব দিছে তাৰ পিছত তেল দিব আৰু এইখিনিত আলু আৰু দুটা শুকান জলকীয়া ফালি ললে তাৰ পিছত কেৰাহী গৰম হোৱাৰ পাছতে অলপমান তেল দিলে মানে জুখত তেল দিলে আৰু তাৰ পাছতে গৰম হোৱাৰ লগে লগে তেল পাঁচফোৰণ দিলে তাৰ পাছতে পিয়াজ দিলে তাৰ পাছত ভালকৈ এটা দি লৰালে আদা আৰু নহৰু পেষ্ট দিলে আকৌ হাতাখন দি ভালকৈ লৰাই দিলে পিয়াজ আৰু পাঁচফোৰণখিনি ভালকৈ ভাজি তাৰ পিছতে তাৰ কলপচলাখিনি আৰু দালি মানে দালি তাত দিছে সেইখিনি দি দিলে আৰু কলপচলাখিনি তাৰ পিছত ভালকৈ লৰাই দিলে সোৱাদ অনুসৰি নিমখ দিলে তাৰ পাছতে হালধি দিলে অলপমান ধনিয়া পাউডাৰ দিলে তাৰ পিছত অলপমান ৰেড চিলি দিলে অলপমান কালাৰটোৰ বাবে চেনি দিলে মানে কালাৰ এটা হয় এইটো অপচনেল হয় আপোনালোকে যদি দিব বিচাৰে দিব আৰু যদি দিব নিবিচাৰে নালাগে এইদৰে ভাজি আৰু ঢাকন লগাই দিব এনেকৈ আৰু ঢাকনখন খুলিব ভাজিব আৰু এবাৰ দেখিছোঁ অলপমান পানী ওলাই অহা নিচিনা হৈছে বহুত এনেকৈ কেইবাৰমান মানে খুলিব ঢাকনখন আৰু ভাজিব দেখুৱা নহ'ল তাৰপিছত এনেকৈ পানী দিব অলপ প্ৰথমতে অকণমান পানী দিলে তাৰপিছত জোখমতে পানী দিলে আপোনালোকে যিমান মানে গ্ৰেভিটো কৰিব বিচাৰে যিমান পানী দিব তাৰপিছত এইখিনি কুকাৰলৈ কাঢ়ি ল'ব তেনেকৈ ঢাকন লগাই আৰু গেছত উঠাই দিব এইদৰে আকৌ 3টা চিটি মাৰি ল'ব তাৰপিছত হৈ যাব মানে কেৰাহীত লৈ আকৌ অকণমান উতলাই লৈছিল চাওক এইখিনি হৈ গ'ল আৰু এইখিনি ফটো উঠাইছিলোঁ তে ৰেচিপিটো কেনেকুৱা পালে
আৰু যদি ভাল পালে ট্ৰাই কৰি মোক কমেণ্টত জনাব আজি এই ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আৰু তাতে অল কৰি দিব তে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়াৰ কাৰণে বাই বাই ষ্টে হোম ষ্টে ছেফ